হেল্ল' এভৰিৱান, আজি শ্লেখটো লৈ আহিছোঁ। যিহেতু আমাৰ জমকটো ক'লোঁ, জমকটো আমাৰ হৈ গৈছে। আজি শ্লেখ এইটো চাওকচোন, এটা শব্দৰ বেলেগ বেলেগ অৰ্থ উলিয়াবলৈ প্ৰয়াস কৰাকে কি বুলি কোৱা হয়? শ্লেখ বুলি কোৱা হয়। ইয়াত চাওকচোন, এইটো যে ৰঙেৰে বুলি আছে ন, এই ৰঙেৰে আৰু ৰঙেৰে ৰঙালী মুখ উলিয়াই, এই ৰঙেৰেটো এইটো ইয়াত কি বুজোৱা হৈছে? আনন্দ বুজোৱা হৈছে। আৰু ৰঙালীটো আমাৰ ৰঙৰ বোল বুজোৱা হৈছে। গতিকে দুইটা একে একে শব্দ আমি বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰিছোঁ, আৰু সেইটোকে কি বুলি কোৱা হয়? শ্লেখ বুলি কোৱা হয়। তাৰপিছত আহিলে আমাৰ উপসৰ্গ মানে কি? মানে হৈছে আগত লাগি থকা যিটো শব্দ হয়, মানে উপসৰ্গই নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে, যেনে পৰেপ্ৰটো, প্ৰহাৰ, আহাৰ, তেনেকুৱা ধৰণৰ শব্দবোৰ। এই সংস্কৃত ভাষাত আমাৰ উপসৰ্গ হৈছে 20টা। এইকেইটা মই দি দিছোঁ, আপোনালোকে পঢ়ি ল'ব, মই পঢ়ি নাথাকোঁ বাৰু। এইখিনি চাবচোন ধুনীয়াকৈ। ইয়াৰ ওপৰত আপোনাৰ কুৱেশ্যন আহি গৈছে আগতে। মানে আগৰ এই বৰ্ণবোৰ কি হয়? এইবোৰ হৈছে মানে উপসৰ্গ। ইহঁতে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, ইহঁতে আগত বহি লয়, আৰু তাকে কি বুলি কোৱা হয়? উপসৰ্গ বুলি কোৱা হয়। আৰু আমাৰ সংস্কৃতত উপসৰ্গ হৈছে 20টা, আৰু তাৰ ভিতৰত এইটো কুৱেশ্যন আহিছিলে চাওকচোন। এইটো দিয়া হৈ আছে, ৰোগ বেল প্ৰমাণ বাঢ়ে। ইয়াত প্ৰমাণৰ পৰেপ্ৰটো এটা কি হয় সুধিছে। ইয়াত আছে পৰসৰ্গ, অনুসৰ্গ, বিভক্তি, উপসৰ্গ। এইটো এটা কি হয়? এইটো এটা হয় উপসৰ্গ হয়। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এইটো CTET 2019ত আহিছিলে। তাৰপিছতে অসমীয়া উপসৰ্গও আছে। অসমীয়া উপসৰ্গকেইটা মই ইয়াত দি দিছোঁ, আপোনালোকে চাই ল'ব। এয়া হৈছে অসমীয়া উপসৰ্গ।